নমস্কাৰ আটাইকে উইনিজ ভাইবছলৈ পুনৰ আপোনালোকক এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সিলেবাছৰ এলপি সেকশনৰ 3 অংগ সম্বন্ধবাচক পুৰুষ বিভক্তি বিষয়ে এই ভিডিঅ'টোত মই আলোচনা কৰিম। গতিকে বেছি কথা পাতনি নেমেলি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলক। এতিয়া আহিছোঁ সম্বন্ধবাচক পুৰুষ বিভক্তি। সম্বন্ধবাচক পুৰুষ বিভক্তিত ইয়াতে 3টা শব্দ সোমাই আছে। সম্বন্ধবাচক পুৰুষ আৰু বিভক্তি বুজি পাইছেনে? সম্বন্ধবাচক মানে বুজি পাইছে যে সম্বন্ধ থাকিব লাগিব। সম্বন্ধ থকা যিবিলাক শব্দ পুৰুষ আমি জানো যে প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ আৰু বিভক্তি চিন বিভক্তি। গতিকে সম্বন্ধবাচক পুৰুষ বিভক্তি মানে কি আমি পঢ়িলে গম পাম। গতিকে পঢ়ি চাওঁচোন কি আছে নহয় জানো। ইয়াতে আছে যে জন্মসূত্ৰে, বৈবাহিক সূত্ৰে আৰু সামাজিক সূত্ৰে স্থাপিত সম্বন্ধ বুজোৱা শব্দবোৰত কাৰক বিভক্তিৰ উপৰি আন এবিধ প্ৰাকৃতিক পুৰুষ অনুসাৰে যোগ হয়। এই প্ৰাকৃতিক কেইটা সম্বন্ধবাচক পুৰুষ বিভক্তি বুলিব পাৰি। এতিয়া ইয়াতে দিছে যে সম্বন্ধ বুজোৱা শব্দবোৰত কাৰক বিভক্তি উপৰি আন এবিধ প্ৰাকৃতিক পুৰুষ অনুসাৰে যোগ হয়। এতিয়া প্ৰথম কথাটো হৈছে যে অসমীয়াত কাৰক বিভক্তি কেইটা? 7টা নহয় জানো। প্ৰথমা বিভক্তি, দ্বিতীয়া, তৃতীয়াৰ পৰা আমাৰ সপ্তমী বিভক্তিলৈকে আছে। প্ৰথমা বিভক্তি আমাৰ অ, এ, ই, দ্বিতীয় বিভক্তি ক বা অক, তৃতীয় বিভক্তি ৰেডি, দ্বাৰা বা দ্বাৰাই, চতুৰ্থী বিভক্তি কক লৈ, পঞ্চমী বিভক্তি পৰা, ষষ্ঠী বিভক্তি ৰ, অৰ, সপ্তমী বিভক্তি কি হ'ব ত, এ। এইখিনি আছে, এইখিনি ব্যৱহাৰ হয়। তাৰপিছতে ইয়াতে এতিয়া কি আছে যে এই প্ৰাকৃতিক কেইটাক সম্বন্ধবাচক পুৰুষ বিভক্তি বুলিব পাৰি। যে সম্বন্ধ বুজোৱা শব্দবিলাকত কাৰক বিভক্তিৰ উপৰিও এবিধ প্ৰাকৃতিক পুৰুষ অনুসাৰে যোগ হয় আৰু এই প্ৰাকৃতিক কেইটাকে সম্বন্ধবাচক পুৰুষ বিভক্তি বুলি ক'ব পাৰি। বাক্যৰ সাঁচত ইহঁতে এক নিৰ্দিষ্ট গাঁথনিত সংগতি ৰক্ষা কৰাৰ বাবে এই বিভক্তি কেইটাৰ প্ৰয়োগ ব্যাকৰণগত। বাক্যৰ সাঁচত ইহঁতে এক নিৰ্দিষ্ট গাঁথনিত সংগতি ৰক্ষা কৰে, এটা সংগতি ৰক্ষা কৰে এটা নিৰ্দিষ্ট গাঁথনিত, আৰু সেইকাৰণে এই বিভক্তি কেইটা প্ৰয়োগটো ব্যাকৰণগত বুলি কৈছে। ব্যাকৰণ বহিৰ্ভূত নহয়, ব্যাকৰণগত। ইহঁতি প্ৰকাশ কৰা গাঁথনিত অৰ্থৰ নাম পুৰুষ। ইহঁতি যিটো গাঁথনি প্ৰকাশ কৰিছে, গাঁথনিক যিটো অৰ্থ প্ৰকাশ কৰিছে সেইটোৱে নাম হৈছে কি পুৰুষ। অৰ্থাৎ পুৰুষ অনুসাৰে ইহঁতৰ প্ৰয়োগ হয়। এতিয়া কৈছে পুৰুষ অনুসাৰে ইহঁতৰ প্ৰয়োগ হয়। পুৰুষ মানে কি বুজিছে আপোনালোকে? প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ কি আছিলে মনত পৰিছে নে আপোনালোকৰ? বাৰু ৰ'ব, সেইখিনিও মই আলোচনা কৰিম। সেই হেতুকে অসমীয়া ভাষাৰ পুৰুষ এক ব্যাকৰণগত বিষয়। তলৰ বিভক্তি কেইটাৰ প্ৰয়োগৰ তালিকা এখন দিয়া হ'ল। এই তালিকাখনলৈ যোৱাৰ আগতে মই আপোনালোকৰ মাজত পুৰুষৰ কথাটো আলোচনা কৰিম। এতিয়া চাওঁ আহক। প্ৰথম পুৰুষ মানে কি? মই, আমি, মোক, আমাক, আমালোক ইত্যাদি এইখিনি কিহত পৰিব? প্ৰথম পুৰুষত পৰিব। দ্বিতীয় পুৰুষ তুমি, তোমালোক, তোমাক, তোমালোকক ইত্যাদি। আৰু এইখিনি যদি আমি তুচ্ছাৰ্থত ব্যৱহাৰ কৰোঁ তেতিয়া তই, তোক, তহঁত, তহঁতক ইত্যাদি হ'ব। তৃতীয় পুৰুষ তেওঁ, তেওঁলোক, তেখেতসকল ইত্যাদি। তুচ্ছাৰ্থত সি, সিহঁত, সিহঁতক। আৰু স্ত্ৰীলিংগৰ তুচ্ছাৰ্থত কি হ'ব? তাই, তাইহঁত, তাইক, তাইহঁতক ইত্যাদি। পুৰুষৰ কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ল নিশ্চয় নহয় জানো। গতিকে আমি আকৌ পিছৰখিনিলৈ আগবাঢ়ো, তেতিয়া বুজিবলৈ আপোনালোকৰ সহজ হ'ব। এতিয়া পুৰুষৰ কথাটো যিহেতু বুজি পালে, এতিয়া চাৰ্টখন চাই গ'লে আপোনালোকে বুজি পাব। এতিয়া ইয়াতে আছে চাওক পুৰুষ আছে, সম্বন্ধবাচক বিশেষ্য আছে, পুৰুষবাচক প্ৰাকৃতি আছে, মানে যিকেইটা চিন ব্যৱহাৰ হয়, আৰু ক্ৰিয়াপদ আছে, কি কাম হৈছে। এতিয়া প্ৰথম পঢ়ি চাওঁ আমি। প্ৰথম পুৰুষত এইটো উত্তমকৈ ইয়াত আছে মোৰ। সম্বন্ধবাচক বিশেষ্যত কি হ'ব, মানে কি সম্বন্ধ ইয়াত দেখাইছে, এটা উদাহৰণ স্বৰূপে দেখাইছে মোমাই। এই শূন্যটো দিছে মানে ইয়াত বিভক্তিৰ চিন ইয়াত নাই হোৱা, এইটো শূন্য বিভক্তি বুলি ইয়াতে আপোনালোকে পাব পঢ়িলে, তলত আছে। এইটো শূন্য বিভক্তি বুলি ধৰা হয়, বিভক্তিৰ চিন ইয়াত ব্যৱহাৰ হোৱা নাই। মোৰ মোমাই আহিছে, বুজি পাইছেনে? এইটো কি হৈছে? প্ৰথম পুৰুষত হৈছে। দ্বিতীয় বা মধ্যম মান্য অৰ্থত দেই, এইটো তুচ্ছাৰ্থত নহয়, মান্য অৰ্থত তোমাৰ মোমাই
আহিছে নাই হোৱা দেখিছেনে কি হৈছে তোমাৰ মোমায়েৰা আহিছে এনেকুৱা প্ৰশ্নই আহে বুজি পাইছেনে তোমাৰ মোমাই আহিছে তোমাৰ মোমায়েৰা আহিছে তোমাৰ মামা আহিছে এনে ধৰণে আপোনালোকক 3টা মান বা 4টা মান দিব তাত আপোনালোকক শুদ্ধটো বাছি উলিয়াবলৈ দিব তেতিয়া আপোনালোকে কি কোনটো শুদ্ধ কৰিব লাগিব যে তোমাৰ মোমায়েৰা আহিছে সো ইয়াত পুৰুষবাচক প্ৰাকৃতিক কি আপোনাৰ ইউজ হৈছে এৰা ৰা বুজি পাইছেনে মোমায়েৰা ধৰিব পাৰিছেনে কথাটো ঠিক আছে দ্বিতীয় মধ্যম তুচ্ছ অৰ্থত দ্বিতীয় এটো মান্য অৰ্থত আছিল আৰু তুচ্ছ অৰ্থত মানে তোৰ আহিব তোৰ মোমায়েৰা নহব এটা তোৰ মোমায়েৰ আহিছে তোৰ মোমায়েৰ আহিছে তোৰ মোমায়েৰা আহিছে বুলি ক'লে ভুল হ'ব এতিয়া তুচ্ছ অৰ্থত তোৰ মোমায়েৰ ইয়াত পুৰুষবাচক প্ৰাকৃতিক কোন হ'ব এটো ৰ বুজি পাইছেনে ৰ ধৰিব পাৰিছেনে আহিছে এতিয়া তৃতীয় পুৰুষ তাত কি হ'ব আমি পাইছো তৃতীয় পুৰুষত কি হ'ব তাইৰ বা তাৰ মোমায়েক তাইৰ মোমায়েৰা নহ'ব তাইৰ মোমায়েক আহিছে কি হৈছে পুৰুষবাচক প্ৰাকৃতিক কি এক ত হয়নে মোমায়েক হৈছেনে এক উচ্চাৰণ হৈছেনে তাইৰ মোমায়েক আহিছে ধৰিব পাৰিছেনে এইখিনি হৈছে পুৰুষবাচক প্ৰাকৃতি এৰা ৰা ৰ এক ক বুজি পাইছে নিশ্চয় তাৰ পাছলৈ আহো কি আছে প্ৰসংগমতে উল্লেখযোগ্য যে সম্বন্ধবাচক বিশেষ্যৰ কাৰক বিভক্তি লগ লাগিলে উল্লেখিত সম্বন্ধবাচক পুৰুষ প্ৰাকৃতিক কেইটাৰ পিছতহে লগ লাগিব পাৰে কি কৈছে যে সম্বন্ধবাচক বিশেষ্যৰ কাৰক বিভক্তিখিনি আমি গম পালো উল্লেখিত সম্বন্ধবাচক পুৰুষ প্ৰাকৃতি কেইটা যেটো পুৰুষ প্ৰাকৃতি আমি পাইছো এৰা ৰা এৰ এক ক এইখিনি যেটো পাইছো প্ৰাকৃতি কেইটাৰ সেই পিছত লগ লাগিব বুলিহে ইয়াত কৈছে সেইদৰে বহুবচন সূচক প্ৰাকৃতি উক্ত প্ৰাকৃতিবোৰৰ পিছত বহে কিন্তু লিংগ নিৰ্দেশক প্ৰাকৃতিবোৰ সদায় সেইবোৰৰ আগত বহে লিংগ নিৰ্দেশক প্ৰাকৃতি বুলি কৈছে উদাহৰণটো চালে বুজি পাম যেনে মামীয়েক হতলৈ এত লিংগ নিৰ্দেশক কিয় বুলি কৈছে কাৰণ মামীটো কি লিংগ হ'ব আপোনালোকে জানে এটো স্ত্ৰীলিংগ হ'ব আৰু ইয়াতে বিভক্তি লৈ বুজি পাইছেনে গতিকে লিংগ নিৰ্দেশক প্ৰাকৃতিবোৰ সদায় কি হয় সিবোৰৰ আগত বহে সো মামীয়েক হতলৈ অৰ্থাৎ অসমীয়া সম্বন্ধবাচক বিশেষ্যত দুখলপীয়া বিভক্তিৰ সংযোগ আছে বা সংযোগ ঘটে এটো এটা ইম্পৰ্টেন্ট কথা দৰকাৰী কথা যে অসমীয়া সম্বন্ধবাচক বিশেষ্যত দুখলপীয়া বিভক্তিৰ সংযোগ ঘটে প্ৰথমটো কি পুৰুষবাচক সম্বন্ধ নিৰ্দেশক আৰু দ্বিতীয়টো কাৰকবাচক বুজি পাইছেনে মনত ৰাখিব দেই এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে কেতবোৰ সম্বন্ধবাচক বিশেষ্য শব্দ মানে কি বুজি পাইছেনে নাম বুজোৱা হয়নে নহয় সেই শব্দবিলাক এই বিভক্তি কেইটাৰ প্ৰয়োগ অবিহনে বাক্যত ব্যৱহাৰ হ'ব পাৰে কি কৈছে যে কেতবোৰ সম্বন্ধবাচক বিশেষ্য শব্দ এই বিভক্তি কেইটা ব্যৱহাৰ নোহোৱাকৈ বাক্যত ব্যৱহাৰ হ'ব পাৰে বিশেষকৈ সম্বন্ধবাচক বিশেষ্যটো যদি তৎসম হয় অৰ্থাৎ যদি সংস্কৃত শব্দ হয় সেই সম্বন্ধবাচক শব্দটো যদি সংস্কৃত শব্দ হয় তেন্তে সম্বন্ধবাচক পুৰুষ বিভক্তিৰ প্ৰয়োগ নহয় যেনে তোমাৰ পতিয়াৰা গৃহস্থৰা মাটিয়াৰা পিটিয়াৰা তোৰ পতিয়েৰ গৃহস্থৰ পিটিয়েৰ তাইৰ পতিয়েক গৃহস্থ তাইৰ মাটিয়েক পিটিয়েক এনে প্ৰয়োগ পোৱা নাযায় এই ক্ষেত্ৰত শূন্য বিভক্তি যোগ হোৱা বুলিহে ধৰিব লাগে এটা বুজি পালানে যদি সম্বন্ধবাচক বিশেষ্যটো তৎসম হয় মানে সংস্কৃত শব্দ হয় তেতিয়া তাত কি হয় সম্বন্ধবাচক পুৰুষ বিভক্তি কি হয় প্ৰয়োগ নহয় তাত কি ব্যৱহাৰ হ'ব শূন্য বিভক্তি যোগ হোৱা বুলিহে ধৰিব লাগিব গতিকে ইমানেই সম্বন্ধবাচক পুৰুষ বিভক্তিৰ ওপৰত এখিনি আহিব কোৱেশ্চন খুব বেছি এটা আহিব বা দুটা আহিব হেতুৱে এইগিটাই এই চাৰ্টখন আপোনালোকে মনত ৰাখিলে ইয়াৰ পৰা যি এটা বা দুটা কোৱেশ্চন আহে আপোনালোকে 101% পাৰিব সেইটো মোৰ বিশ্বাস মোমায়েৰা মোমায়েক মোমাই এইগিটা বা এই
শূন্য বিভক্তি, তাৰ পৰা ৰা, ৰ, ক এই বিভক্তিকেইটা আপোনালোকক ক্লিয়াৰ কৰি যাব। ইয়াৰ ভিতৰত খুব বেছি দুটা আহিব পাৰে কুৱেশ্যন, তাতে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে নিশ্চয়। যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে আজি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, ইমান সময় ভিডিঅ'টো চালে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।